আপোনালোকক আকৌ মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি মই মানে ব্লগ এটা বনাম ভাবিছোঁ। মানে আমাৰ বেটা মানে আমাৰ মামু আৰু দাদাৰ ল'ৰাটো মানে আজি এনেই মানে আদি নিয়মত মানে কিবা খোৱা বোৱা নিয়ম কৰিম বুলি কৈছে। সেইটোৱে মানে নিয়মটো আপোনালোকক অলপ এনেই দেখাম বুলি মানে মামাকে ভাত খুৱাব এতৰ মানে আমি যামগৈ মানে সেইটোৰ কাৰণে পটককৈ নিয়ম কৰিম বুলি আমি মানে অৰুণাচলত আছোঁ। মানে অৰুণাচলত এইটো বৰগুলি গাঁও বুলি কোৱা হয়। মানে এইটো মপকৰ ওচৰত বাইপাছ হৈ মেলি মপকৰ পৰা সোমাব লাগে ভিতৰলৈ ৰাইট ছাইড লৈ মেলি। এইটো গাঁওটোৰ নামে বৰগুলি হয় আৰু তাৰপিছত চাই থাকক আৰু কি হয়। কাৰেণ্ট নাই এইটো অৰুণাচলত, সেইটোৰ কাৰণে বায়ে তাৰ পৰা কলৰ পৰা পানী ল'ব গৈ আছে। সেইটো চাওক অৰুণাচল গাঁও ইমান চফা আছে নহয় গাঁওটো নকৈছোঁ আৰু এইকেইটা ঘৰকেইটা আইকুলো কুকুৰ আজি এনেই অলপ খুৱাব হেনো নিয়ম কৰিব হেনো। আন্ধাৰ যে ভিতৰত একো ভালকৈ দেখি নাপায়, আন্ধাৰে মোবাইল লাগে চাগে। চেৰাই নোলায়। আমাৰ অৰুণাচলৰ ঘৰবোৰ এনেকুৱাই থাকে আৰু চাংঘৰ মিচিং ঘৰৰ নিচিনাই আৰু এইটো চৌকা হয় আৰু মৰাম বুলি কয় আমাৰ মিচিঙত। ইয়াতে বনাই আছে আৰু এনেকৈ থাকে চাওক এনেকৈ হয়। কি বনাইছে যেন ইয়াত ক্ষীৰ আছে চাগে ভাগৱত নিয়মত। তাৰমানে আদি হ'লেও ভাগৱত নিয়মটোক কিবা কৰি ফ'ল' কৰে। ভাত আছে চাগে। তাৰপিছত ইয়াতে কিয়া হে মাংসটো বইল কৰিছে চাওক গৰম তাত বইল কৰি আছে। আমাৰ মামা হয় এনো, মামাকে এতিয়া ভাত খুৱাব ফাৰ্ষ্ট টাইম। ই নাখায়, পেট ভৰি আছে চাগে ইয়াৰ। বেটা খাই আছে। ফুটেজ খাব বিচাৰিছে নেকি? হা খাব নিদিয়ে ন। তুনুং কি কৰি আছ? চাওঁ কেনেকুৱা পাপৰ জুইত কিবা কৰি আছো। অঁ জুইত মানে পাপৰ বনানে কা তৈয়াৰী হৈ ৰহা হে। সৰু বায়ে পাপৰ বনাই আছে। এইটো অজ বহি আছেঙাঙাৰ অজ মানে য়ায়ো মানে আইতাক। অসমীয়াত আইতা কয়, মিচিঙত য়ায়ো আৰু মামুহঁতৰ নিয়মত বোলে অজ কয়। ফাৰ্ষ্ট টাইম মাংস পাইছোঁ বুলি চাওকচোন। লেগ পিচ এটা লৈ মেলি মুখত কেনেকৈ চুবাই আছে। কৃষ্ণ ললিপপ পাই নেকি? টেষ্ট বেলেগ পাইছে আমাৰ গাঙাটোৱে। ইয়াক মৰমত কৰণচিং যাদৱ মাতে ইয়াত। আমাৰ গাঙাৰে মামী এজনী আহিলে, এটা জাষ্ট আহি আমাক জইন কৰিছে। চাওক আকৌ ইছৰাম চাগে ডেঞ্জাৰ মাংস খাব আৰু চাগে আজিৰ পৰা। আমাৰ কালান বেটাই মামীয়েকৰ লগত খেলি আছে একদম। मामी फिर से सावधान विश्राम करा दीजिए तो। मामी लोग सावधान आइए से हेलो आनी आनी ऐसा मांसो तो कैसे मीट को छोड़ेगा नहीं मतलब हाथ में। सावधान हाँ सावधान আমি বাহিৰত এনে বহি আছোঁ। মই বাই আৰু মাগব পায়স চায়স খালোঁ। এতিয়া এনেই বহি আছোঁ আৰু বৰষুণবোৰ এৰাই নাই আৰু নেৰু যেন কৈছে নেকি। বৰষুণকেইটা চাওক দিয়ে আছে, নেৰা নেপেৰা বৰষুণ দি আছে আৰু কি কৰোঁ জানো। আমি জোনাইলৈ যাব লাগেগৈ কি হয়। এতিয়া আমি যাবলৈ ৰেডি কৰিম আৰু তাৰপিছত আমি আগত বায়ে চাওমিন বনাইছিলে সেইটোৱে খাই আছোঁ আৰু মই তলু মলু। এতিয়া ঘৰত যাবলৈ ওলালো, বৰষুণ চৰষুণ ৰখিলে। অজ ngolo ge ko pa de ayo pa dulang ka de gupoi মাহতি ওলালে ৰাস্তাত আছে।
Sa Mamo ngolu gie kubo ajako tata ngolu gie kubo bye bye मामो लो अच्छे से बैठिए हम लोग जाएगा टाटा बोल दो बाय बाय टाटा सब लोग जाएगा अंदंग अंदंग टाटा इसका नाम क्या था ओदी टाटा बहुत दीघलिया जार्नी কৰি মেলি জাস্ট ঘৰত আহি পালো এই নকৈছো আৰু ইমান ভাগৰ লাগিলে নহয় ৰাস্তাবোৰত ইমান বৰষুণ বাপৰে বহুত বৰষুণ কিন্তু আধা ৰাস্তাত বৰষুণ দিছে আৰু আধা ৰাস্তাত বৰষুণ দিয়া নাই এনেকে মানে আধা 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 এনেকে হয় ফাইনালি ঘৰত পালো এতিয়া অলপ বহি লৈছো আৰাম জিৰাই লৈছো আৰু আজিৰ ভিডিওটো ইয়াতে সমাপ্ত কৰিলো যদি ভিডিওটো চাই ভাল লাগে লাইক শেয়াৰ এণ্ড কমেন্ট কৰি দিব থ্যাংক ইউ